প্ৰিয় দৰ্শক, লাইফ এণ্ড ৰিয়েলিটিলৈ আপোনালোকক বহুত স্বাগতম জনাইছোঁ। আহকচোন আজি বিজ্ঞ লোকৰ সোণেৰীয়া কথা কেইটামানে ভিডিঅ'টো আৰম্ভ কৰোঁ। জীৱন জুখিবা হাঁহিৰে, বয়স জুখিবা কৰ্মৰে। কোনো এটা কাম কৰিম বুলি যিজনে বিশ্বাস কৰে, অৱশেষত তেওঁৱেই জয়লাভ কৰে। প্ৰতিশোধৰ আনন্দ স্থায়ী নহয়, কিন্তু ক্ষমাৰ আনন্দ যুগমীয়া হৈ থাকে। কৰ্মতকৈ কথাৰ দ্বাৰা বেছি শত্ৰুৰ সৃষ্টি হয়। সেয়ে কথা কওঁতে আমি সাৱধান হ'ব লাগে। আত্মশক্তিৰে আত্মৰক্ষা কৰিব নোৱাৰিলে আন কোনেও আপোনাক ৰক্ষা কৰিব নোৱাৰে। সেই কথা সত্য মনত ৰাখিব। সংগ্ৰাম যিমানেই কঠিন হ'ব, জয়লাভো সিমানেই গৌৰৱময় হ'ব। আদৰ্শ যদি অলমান হয়, আশা যদি ভয়হীন হয়, তেন্তে ব্যৰ্থতা আহিব নোৱাৰে। পৰস্পৰে পৰস্পৰক সহায় কৰিব পাৰিলে মনত অপাৰ আনন্দ পোৱা যায়। যি শত্ৰুৱে আপোনাক আক্ৰমণ কৰিছে, তেওঁক কেতিয়াও ভয় বা ঘৃণা নকৰিব। কিন্তু যিসকল বন্ধুৱে আপোনাক তোষামোদ কৰে, তেওঁলোকৰ পৰা সদায় সাৱধানে থাকিব। মানৱ মনৰ গভীৰতাত যি আকাংক্ষা সজীৱ হৈ থাকে, সি হ'ল বিখ্যাত হোৱাৰ বাসনা, আৰু এই বাসনা সকলোৰে মনত অলক্ষিতে হ'লেও সদায় সজীৱ হৈ থাকে। আমি আচলতে অৰ্ধজাগৰিত। আমি আমাৰ শাৰীৰিক আৰু মানসিক ক্ষমতাৰ এটা ক্ষুদ্ৰ অংশহে কামত লগাওঁ। ইয়াক আৰু ব্যাখ্যা কৰি ক'বলৈ হ'লে ক'ব লগা হয় যে বহু মানুহেই তেওঁলোকৰ ক্ষমতাৰ তুলনাত বহু বেছি অক্ষমতাক বুকুত সাৱটি জীৱন অতিবাহিত কৰি থাকে। তেওঁলোকে নিজৰ মাজত লুকাই থকা শক্তিক সম্পূৰ্ণৰূপে কামত লগোৱাত ব্যৰ্থ হয়। আচলতে জীৱন গঢ়াৰ সপোন নেদেখিলে সপোন কেতিয়াও বাস্তৱত পৰিণত নহয়। তাৰ বাবে লাগে মাত্ৰ একাগ্ৰতা আৰু আন্তৰিকতা। মৃত্যু আৰু পৰাজয়ৰ বাবে ভয় কৰিলে কোনো কামত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি। মানুহৰ জীৱন যৌৱন সকলো খন্তেকীয়া জীৱনটো মৃত্যুৰে অমৰ কৰি থৈ যাব পাৰি মাত্ৰ কামৰ দ্বাৰাহে। মৃত্যুক অমৰ কৰাৰ কামৰ কোনো নিৰ্দিষ্ট সীমা নাই, কিন্তু সেই সীমা নিজেই বান্ধিব লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকো সদায় পজিটিভ মাইণ্ডত থাকক, আৰু যদি কথাখিনি ভাল পালে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু কমেণ্ট কৰিব।